আমাৰ বড়োচা নিউজ চেনেল লগতে নিউজ 24 বড়োলেণ্ড নিউজ চেনেল সকলো দৰ্শক সকললৈ মই নমস্কাৰ যাচিছোঁ। লগতে আহি থকা যেহেতু আমাৰ দীপাৱলী, এই দীপাৱলীটো উদযাপন কৰিবৰ কাৰণে সকলো আমাৰ 35 নং মদিবাৰী সমষ্টিৰ অন্তৰ্গত লগতে আমাৰ বিটিয়াৰবাসী আৰু আমাৰ সমূহ অসমবাসীলৈ দীপাৱলীৰ শুভেচ্ছা যাচিছোঁ। ভগৱানে মংগল কৰক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে আমাৰ UPPL দলৰ পৰা যেহেতু 10 দিনীয়া আমাৰ পদযাত্ৰা কাৰ্যসূচী আছিলে, সকলো আমাৰ কেন্দ্ৰীয় নেতা, ডিষ্ট্ৰিক্ট নেতা, ব্লক কমিটিৰ নেতা, প্ৰাইমাৰী বুথ কমিটি সকলো আমাৰ দলীয় কৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সবল নেতৃত্বত সবল মানে আগভাগ লোৱাত আমাৰ 10 দিনীয়া কাৰ্যসূচীটো সফল হৈছে। তো আমাৰ মদিবাৰী প্ৰাইমাৰী, ভকতপাৰা প্ৰাইমাৰী, টংলা টাউন কমিটি, কালাইগাঁও টাউন কমিটি, কছাৰীতল, বালিপাৰা, গেৰুৱা, নাপটিপাৰা, নিজ কালাইগাঁও, চেঙাপথাৰ সকলো প্ৰাইমাৰী আমি পদযাত্ৰা কৰি পিনি এটা বৃহৎ সংখ্যা আমাৰ পদযাত্ৰীসকলে পৰিৱৰ্তন বিচাৰি, উন্নয়ন বিচাৰি ৰাইজক এটা মেছেজ দিলে। সেই হিচাপে ৰাইজে দলে বলে আমাক সঁহাৰি যাচিছে। এই দীপাৱলী সময়ত মই আপোনালোকক সকলোকে শুভেচ্ছা যাচিছোঁ। লগতে আকৌ এবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিটিআৰ নিৰ্বাচন চমু চাপি আহি আছে, সেই সংক্ৰান্তত মই 2 আকাৰমান দীপাৱলীৰ শুভেচ্ছা দিয়াৰ লগতে আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। আগন্তুক 18 নৱেম্বৰ আমাৰ টংলা হায়াৰ ছেকেণ্ডেৰী ফিল্ডত ভেৰগাঁও ডিষ্ট্ৰিক্ট কমিটি UPPLৰ নেতৃত্বত এটা বৃহৎ মানে মেগা মাছ গেডাৰিং হ'বলৈ গৈ আছে। তো আমাৰ 35 নং মদিবাৰী সমষ্টিৰ পৰা 6000ৰ পৰা 7000 তাতে অংশগ্ৰহণ কৰিব। অলৰেডি আমাৰ কোনটো প্ৰাইমাৰীৰ পৰা কিমান আহিব, কোনটো বুথ কমিটিৰ পৰা কিমান আহিব, সেইটো আমাৰ হিচাপ হৈ গৈছে। তো গতিকে সেইদিনা আমি সকলোকে আহ্বান জনাইছোঁ, 18 তাৰিখ যেহেতু নৱেম্বৰ আমাৰ পাব্লিক মাছ গেডাৰিং আছে, সেইটো সকলোৱে দলে বলে সফল কৰিবৰ কাৰণে, ছাকচেছ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। লগতে সকলো বিটিআৰ বাকী ৰাইজে এটা পৰিৱৰ্তন চৰকাৰ বিচাৰিছে, এটা সম অধিকাৰ সম উন্নয়নৰ চৰকাৰ বিচাৰিছে, সকলো জাতি জনগোষ্ঠী মিলি জুলি থাকিবলৈ বিচাৰিছে। সেয়ে আমাৰ বিটিআৰ বাকী ৰাইজে এইবাৰ UPPL চৰকাৰ অহাটো বিচাৰিছে। তো সকলো ৰাইজে নিজা নিজা সিদ্ধান্ত লৈছে। এইবাৰ টকা পইচাৰ খেল বা টকা পইচাৰ যাদু নচলিব। ৰাইজে বুজি পাইছে 17 বছৰ দিনটো এনে নহয়, ল'ৰা ছোৱালীৰ খেল ধেমালিৰ সময় নহয়। গতিকে 17 বছৰ সময়ত এজন ছোৱালীও মানে বিয়া হ'ব পৰা এটা বয়স হৈ যায়। তো গতিকে আৰু আমি 5টা বছৰ বা আৰু এনাদাৰ 17টা বছৰ লছ কৰিব খোজা নাই। ইয়াৰ কাৰণে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। তো গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদশেষত অন্য ৰাজনীতি দলবিলাকো নিজৰ নিজৰ শক্তি দেখাবৰ কাৰণে কিছু পৰিকল্পনাবিলাক কৰি আছে। যোৱা 6 তাৰিখে আমাৰ BJPৰ গণসমাৱেশ হৈ গ'ল। অহাকালি 12 নৱেম্বৰ আমাৰ কলাইগাঁও কলেজ প্ৰাংগণত হাগ্ৰামা মহিলাৰী তথা BPFৰ এটা গণসমাৱেশ হোৱা বুলি শুনিছোঁ। তাতে নিজৰ নিজৰ শক্তি দেখাবৰ কাৰণে সকলোৱে চেষ্টা কৰিছে। আমাৰ অন্য দলৰ নিচিনা ইমান টকা পইচাৰ শক্তিশালী নাই, কিন্তু আমাৰ মানসিকভাৱে চিন্তাধাৰা পৰিৱৰ্তন বিচৰা ৰাইজৰ সবল স্থিতিত আমি 18 তাৰিখ যেহেতু মাছ গেডাৰিং আছে সেইটো আমি দেখাম। লগতে আমি মদিবাৰী সমষ্টিত নিজাববীয়াকৈ পৰৱৰ্তী সময়ত এটা বৃহৎ সংখ্যাৰ কমচে কম সেইদিনাই ডিচিশ্যন হৈ যাওক 10-12 হাজাৰ আমি মাছ গেডাৰিং কৰি দেখাম বুলি আজি আমি সকলো আমাৰ নেতা কৰ্মীসকলক অৱগত কৰাইছোঁ। তো আকৌ এবাৰ মই সেইটো ক'ব বিচাৰিছোঁ, সকলো ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে আমি 500,000ৰ পিছে নদৌৰি
একচুৱেল আমাৰ ডেভেলপমেণ্ট যেহেতু ৰাস্তা ঘাট হোৱা নাই ৰাস্তা ঘাটবিলাক হ'ব লাগিব ল'ৰা ছোৱালী মানে যোনে কোৱালিফাইড থকা কোৱালিটি থকা ল'ৰা ছোৱালীবিলাকে চাকৰি পোৱা নাই তেখেতসকলৰ ভৱিষ্যত চাকৰিৰ কাৰণে আমি UPPL দলক সমৰ্থন দিব লাগিব বা ভোট দি আমি জয়যুক্ত কৰিব লাগিব লগতে BTR চুক্তি ৰূপায়ণৰ কথা আছে ইয়াতে আমি শুনিবলৈ পাইছোঁ কিছু আমাৰ অন্য ৰাজনীতি দলবিলাকে গাঁও কৰ্তনৰ নামত চুহি লোৱা বুলি আমি শুনিছোঁ টকা পইচা এনেকুৱা দান বৰঙণি লোৱা বুলি আমি শুনিছোঁ কিন্তু আমাৰ BTR চুক্তিত এটা আছে গাঁও কৰ্তন কৰিবও পাৰে স্ব ইচ্ছা অনুযায়ী আৰু সোমাবও পাৰে এক্সক্লুশন ইনক্লুশন বুলি কোৱা হৈছে এইটো অলৰেডি ভাৰত চৰকাৰ অসম চৰকাৰে এটা আয়োগ গঠন কৰিছে এটা কমিশ্যন গঠন কৰিছে কমিশ্যনবিলাকে জাষ্ট মিটিং হৈছে অফিচ তেখেতসকলে ল'ব গাইডলাইন্স বনাব আৰু যেনেকুৱা NRC বিলাকৰ হেয়াৰিং হৈছে এনেকুৱা গাঁও কৰ্তনৰ হেয়াৰিং হ'ব বহুত চিষ্টেমেটিক এতিয়াও বাকী আছে গতিকে সকলো ৰাইজক আমাৰ মদিবাৰী বাকী ৰাইজক BTR বাকী ৰাইজক অকল ইলেকশ্যন ইছ্যুৰ কাৰণে কোনোবা ইলেকশ্যন ইছ্যু বনাইছে ইয়াৰ কাৰণে আপোনালোকে এই গাঁও কৰ্তন কৰিবৰ কাৰণে হাবা ধৰি নাখায় যেন কমচে কম 6 মাহ 7 মাহ এনেকুৱা আৰু প্ৰয়োজন সময় আছে তো গতিকে আমি শুনিছিলোঁ 2 মাহ আগত যেতিয়া জিঅ'টেক ফটোৰ যেতিয়া যাৰ আইডি নাম্বাৰ নাই তেখেতসকলৰ কাৰণে PMAY ঘৰ আহা বুলি অপপ্ৰচাৰ চলি আছিলে 1 মাহৰ পিছতে ঘৰবিলাক আহিব বুলি কৈছিলে কিন্তু যোনে অপপ্ৰচাৰ কৰিছে যোনে ঘৰে ঘৰে সোমাই প্ৰতিশ্ৰুতি দিছিল 1 মাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিম বুলি কিন্তু আজি 2 মাহ অতিক্ৰম হৈ গ'ল কোনো এটা ঘৰ দিবলৈ সক্ষম হোৱা নাই গতিকে আমি কৈছিলোঁ ৰাইজক যে এইবিলাক ভুৱা মিছা প্ৰতিশ্ৰুতি অকল ইলেকশ্যনৰ কাৰণে কৰিছে এই এনেকুৱা গাঁও কৰ্তনৰো এটা ভুৱা প্ৰতিশ্ৰুতি এইটো মিছা অকল ইলেকশ্যন ইছ্যু তেখেতসকলে বনাইছে তো মই আপোনালোকক অনুৰোধ কৰিছোঁ কোনটো ভাল হ'ব কোনটো বেয়া হ'ব আপোনালোকে নিজৰ বিবেক বুদ্ধিৰে চিন্তা কৰি পিনি ভোটটো দিয়ে যেন 17টা বছৰ আপোনালোকে চালে বিজেপি চৰকাৰো আমি কোৱা নিচিনা হয় 5টা বছৰ অসম চৰকাৰ চলালে কিন্তু লক্ষণীয়ভাৱে কোনো ডেভেলপমেণ্ট কৰিব পৰা নাই 730 টকা মাহত দিলে কোনো মানে মহাজন হৈ নাযায় কৰ্মসংস্থাপন নাপায় জীয়াই থকাৰ ব্যৱস্থা নাপায় কিন্তু আমাৰ BTR চুক্তিত আমি য'ত BTR চুক্তি কৰিছোঁ তাতে কিন্তু কৰ্মসংস্থাপনৰ ব্যৱস্থা আছে 4খন নতুন ইউনিভাৰ্চিটি আহিছে 3খন মেডিকেল কলেজ আহিছে এটা NIT আহিছে পলিটেকনিক্যাল ইঞ্জিনিয়াৰিং কলেজ আহিছে লাইভলিহুড মেনেজমেণ্ট ইনষ্টিটিউট আহিছে আৰু বিভিন্ন প্ৰকল্পবিলাক আহিছে গতিকে তাতে কিবা নহয় কিবা এটা আমি সংস্থাপন দিব পাৰিম গতিকে সকলো ৰাইজক আহ্বান জনাইছোঁ যেহেতু আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত UPPL দলে চৰকাৰ গঠন কৰিলে 18টা জাতি জনগোষ্ঠীৰ কাৰণে 18টা উন্নয়ন ডেভেলপমেণ্ট বৰ্ড গঠন কৰিম বুলি কৈছে সেয়ে সকলে মানে আত্মসন্মানেৰে জীয়াই থকাৰ ব্যৱস্থাটো UPPLে কৰিব মাটি কাঢ়িব বুলি কোৱা কথাটো ইছ্যু বন্ধ হৈ গ'ল পুৰাণা হৈ গ'ল কিন্তু তথাপিও কোনোবা গাঁৱত সোমাই পিনি আমাৰ অপজিশ্যন দলবিলাকে কয় যে UPPL চৰকাৰ আহিলে মাটি কাঢ়িব UPPL চৰকাৰে মাটি কাঢ়িবলগীয়া একো নাই আমাৰ কাম কৰিবলগীয়া আছে যাৰ ম্যাদী পাত্তা নাই এই 2003 চনতে মানে সকলো জাতি জনগোষ্ঠীৰ মাটি অধিকাৰ আছিলে 17 বছৰত সেইটো BPF চৰকাৰে নিদিলে আমি এতিয়া আমাৰ কামটো হৈছে মাটি কাঢ়া কাম নহয় আমি মাটি দিয়া কাম আমি কৰিম তো সকলোকে মই আহ্বান জনাইছোঁ আপোনালোকে কাৰবাৰ কথাত ভুল নাযাব কাৰবাৰ কথাত বিকৃত নহ'ব আমি সবল নিজৰ বুদ্ধিৰে নিজৰ বিবেকেৰে আপোনালোকে ভোটটো দিয়ক আৰু আহ্বান জনাইছোঁ ইউনাইটেড পিপলছ পাৰ্টি লিবেৰেল UPPL দলৰ পৰা যেহেতু বৰ্তমান সকলো ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমি 30টাৰ পৰা 33টা আসন লৈ চৰকাৰ গঠন কৰিম সেইটো আমাৰ ফিক্স হৈ গৈছে তো মদিবাৰী সমষ্টিও তাৰে এটা হয় তো আমি মদিবাৰী সমষ্টিত গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই পিনি ৰাইজৰ লগত মত বিনিময় কৰি আছোঁ নট আউট কলাইগাঁও টাউনত কালাৰফুল হোৱা নাই ইয়াৰ কাৰণে কোনোবা ভাবিব পাৰে UPPLে একো কৰিবলৈ পোৱা নাই কিন্তু বৰ্তমান আমাৰ 68,000 ভোটাৰবিলাকৰ মাজত আমাৰ 30,000 32,000 সদস্য হৈ গ'ল তো আমি গ্ৰাম্য অঞ্চলত বিশেষকৈ কাম কৰিছোঁ ইয়াৰ কাৰণে সকলো আমাৰ দলীয় কৰ্মীসকলক কেন্দ্ৰীয় নেতা ডিস্ট্ৰিক্ট নেতা
ব্লক নেতা প্ৰাইমাৰী বুথ কমিটি নেতাসকলক অনুৰোধ জনাইছোঁ আপোনালোকে যিমান আমাৰ মেম্বাৰ সদস্য হৈ গ'ল সেইটো ইনটেক কৰক আৰু আমাৰ জয় নিশ্চিত মদিবাৰী সমষ্টি UPPL দলে শেষ হাঁহি মাৰিব যোনে যিমান মন্ত্ৰ মাৰক তন্ত্ৰ মাৰক সেইটো কাম নিদিব কাৰণ মই বাৰম্বাৰ কৈ আহি আছোঁ এইবাৰ ভগৱান আমাৰ লগত আছে তো সকলোকে আকৌ এবাৰ সকলো অসমবাসী বিটিআৰবাসী তথা আমাৰ ৩৫ নং মদিবাৰী সমষ্টিৰ সকলো আমাৰ ৰাইজক মই আকৌ এবাৰ দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে মই নমস্কাৰ যাচিছোঁ ধন্যবাদ